নাচি নাচি ঘূৰি ঘূৰি জিক জিক এখেতে আলু এই পিঁয়াজ জলকীয়া এইবিলাক এই যে গণেশ গগৈ ডাঙৰীয়া এখেতে শল মাছৰ মানে কামটো কৰিছে আৰু এইফালে দিকে আদা লচুন পেষ্টখিনি ৰেডি কৰা হৈছে আলু ভাগে গাহৰি মাংস ভাগে ধনিয়া পাতাকে আদি কৰি হেল্ল' গাইজ নমস্কাৰ মই প্ৰশান্ত দেউৰী আৰু দেউৰী ব্লগাৰ ইউটিউব চেনেল তৰফৰ পৰা মই স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান কেৰেলাত অলপ মানে কোম্পানী কামৰ কাৰণে আছিলোঁ। আমি সকলোৱে ইয়াতে একত্ৰিত হৈছোঁ। এইখিনি সকলো মোৰ সতীৰ্থ আমি একেলগে কাম বন কৰোঁ আৰু মানে কি আজি হৈছে আমাৰ অসমীয়া মাঘ বিহু উৰুকা। আমি সকলোৱে ইয়াতে মানে পৰদেশতে হ'লেও বিদেশতে হ'লেও আমি মানে অলপ মানে পালন কৰিবলৈ বুলি লৈছোঁ। সেই গতিকে আমি সকলোৱে একঠাই হৈছোঁ আৰু টকা পইচা আমি ধুনীয়াকৈ গোট খুৱাইছোঁ। তো পইচাটো অলপ দেখাই দিছোঁ। এইবিলাক কোম্পানীৰ ফালৰ পৰাও কিছু পইচা দিছে আৰু সেইখিনি অলপ কম হ'ব নেকি বুলি ভাবি পেলাই আমিও মানে অলপ এইফালেও আছে টকা এইফালেও আছে। আজি কিন্তু ভিডিঅ'টো বহুত ভাল হ'বলৈ গৈ আছে। খুব ধুনীয়া ৰক মিউজিক চলিব আৰু খুব ডেন্স চলিব। কেনেকুৱা ধৰণৰ আমি খানাবিলাক খালোঁ সেইবিলাকো আজি মানে ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুওৱা হ'ব। হেল্ল' গাইজ আমি এতিয়া আমি কেৰেলাতে আছোঁ। কিন্তু কেৰেলাত থাকিলেও এতিয়া মাঘ বিহু উৰুকাটো আমি মানে ইয়াত মানে মানিছোঁ। আমি সকলো অসমীয়া যিমান কৰ্মী মানুহ আছোঁ এইখিনি সকলোৱে আমি মানে ধুনীয়াকৈ মানে পৰিপাটিকৈ কামখিনি কৰিবলৈ লৈছোঁ। মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালেদিকে আমাৰ তনুজ দা ডাঙৰীয়া এইফালেদিকে উধানত এইবিলাক গোটেইখিনি খাদ্য সম্ভাৰ গোটেইখিনি আমি যোজা কৰিছোঁ। আৰু ইয়াতো এটা উধান আছে। ইয়াত মাছৰ মানে শ'ল মাছ শাল মাছবিলাকৰ কাম কৰা হ'ব। আৰু এইফালেদিকে এখেত হৈছে দুৰ্লভ ডাঙৰীয়া এখেতে আলু এই পিঁয়াজ জলকীয়া এইবিলাক এই যে গণেশ গগৈ ডাঙৰীয়া এখেতে শল মাছৰ মানে কামটো কৰিছে আৰু এইফালেদিকে আদা লচুন পেষ্টখিনি ৰেডি কৰা হৈছে আলু ভাগে গাহৰি মাংস ভাগে ধনিয়া পাতাকে আদি কৰি সকলোৱে কামত ব্যস্ত হৈ আছে। মই দেখুৱাবলৈ চেষ্টা কৰিম। আমি ইয়াতো আনুষ্ঠানিকভাৱে কেৰেলাতে মানে অলপ মেজি আমাৰ অসমীয়া যিটো পৰম্পৰা অসমীয়া হিচাপে অসমীয়া পৰম্পৰাটো আমি কেৰেলাটো মানে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া আমি এটা মেজি জ্বলোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ এই অংশটোত মেজি জ্বলাবৰ কাৰণে ইতিমধ্যে খৰি কিছুমান আমি আনিছোঁ আৰু ইয়াতো সকলোৱে কাম বন কৰি আছে। এইটো মেজি তলত মানে আমি অলপ জুই ধৰিবৰ কাৰণে কুহেৰে মানে কাটি থকা হৈছে আৰু লগত সহযোগীবিলাক আছে সকলোৱে বেছ ধুনীয়াকৈ কামখিনি কৰি থকা হৈছে। এইবিলাক খৰি এটা মেজি বনাব আৰু মেজিটো কি ধৰণে জ্বলোৱা হ'ল সেইখিনিও মই দেখাবলৈ চেষ্টা কৰিম। উৎপল ডাঙৰীয়া কিবা ক'বা নেকি ভিডিঅ'টোৱে দৰ্শকৰ কাৰণে? ধন্যবাদ। যথেষ্ট আমাৰ এতিয়া কাম ইয়াত আৰম্ভ হৈ গৈছে। পিঁয়াজ এই উধানত কাম হৈ গৈছে আৰু কাৰিকৰী বিভাগত ইয়াত দুৰ্লভ উম্বাং তেখেতে কামখিনি কৰিবলৈ লৈছে। হালধি মছলা চিকেন মছলা হালধি ইত্যাদিকে আদি কৰি সকলোখিনি কাম কৰা হৈছে। এইটো বিভাগত আমাৰ দুৰ্লভ উম্বাং ডাঙৰীয়া আছে আৰু আনফালদিকে খানা বনোৱাৰ আমাৰ তিলে ককাইদেউ তেখেত আছে। খানা হৈছেগে নাই ককাইদেউ? ঠিক আছে। গতিকে মাঘ বিহু উৰুকাটো আমি অসমীয়া হিচাপে য'তে আছোঁ আমি এতিয়া বাহিৰত আছোঁ যদিও মানে আমি আমাৰ নিজৰ পৰম্পৰা আমি ৰক্ষা কৰিছোঁ। আমি ধুনীয়াকৈ আমি অফিচিয়েলি কথাটো পাতি মেলি পেলাই অনুমতি লৈ পেলাই এটা নিম্ন পৰিমাণৰ মানে এটা মানে বাজেট আমি উলিয়ালোঁ আৰু সেইখিনিতে কম হ'বৰ কাৰণে আমি সকলোৱে আকৌ মিলি জুলি এখন মানে চৰকাৰ বনাই ল'লোঁ আৰু আমাৰ অভাৱ মানে দূৰ হৈ গৈছে। এতিয়া ধুমধামেৰে আমাৰ অনুষ্ঠান মানে হ'বলৈ গৈ আছে। গাহৰি মাংস গাহৰি খোৱাসকলৰ কাৰণে গাহৰি মাংস ইতিমধ্যে এইবোৰ আলু ৰেডি কৰা হৈছে। ইয়াত কি আছিল এইটো বাৰু খালী পাত্ৰ ধুনীয়াকৈ আদি কৰি গোটেইখিনি কাম হৈ আছে। আদা লচুন জলকীয়াৰ পেষ্ট হৈ গৈছে আৰু এইখিনি শ'ল মাছৰ বিলাহী আছে সকলোখিনি আৰু পেষ্ট বনাই থকা হৈছে। আৰু এই আমাৰ অনুষ্ঠানৰ গোটেইখিনি পৰিচালনা কৰা দায়িত্বত থকা মানুহজনেই হৈছে আমাৰ এই তনুজ দা ডাঙৰীয়া। এখেতৰ নেতৃত্বত আমাৰ এই আজি কাৰ্যসূচীখিনি আমি কৰি থকা হৈছে। আৰু এইফালদিকে এখেত আছে। হাই হেল্ল' হাউ আৰ ইউ? কেনেকুৱা খবৰ? ভাল? আজিতো মাঘ বিহু উৰুকা হয় নাই? কেনেকুৱা লাগিছে মন কেনেকুৱা লাগিছে?
হেল্ল' গাইজ নমস্কাৰ মই প্ৰশান্ত দেউৰী আৰু দেউৰী ব্লগাৰ ইউটিউব চেনেল তৰফৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ আমি বৰ্তমান কেৰেলাত আছোঁ আৰু কেৰেলাতে আজি হৈছে মাঘ বিহুৰ উৰুকা অসমীয়া লেখাৰে আমি মাঘ বিহু ইয়াতো উদযাপন কৰিলোঁ নিয়মীয়াভাৱে ইয়াতে মেজি এটা আমি জ্বলালোঁ আৰু আমাৰ লগত সতীৰ্থসকল আছে আমাৰ ইয়াত গগৈ ডাঙৰীয়া নমস্কাৰ ইতিমধ্যে আমাৰ হয় হয় কি ক'ব দৰ্শকৰ কাৰণে মোৰ চেনেলৰ দৰ্শকসকলৰ কাৰণে আপুনি কি ক'ব দুআষাৰ কওক আমি যে মেজিটো জ্বলালোঁ এই সন্দৰ্ভত আপুনি মোৰ দৰ্শকৰ কাৰণে হয় হয় গতিকে উলহ মালহেৰে আমি কাম কৰাৰ মাজেৰে অলপ নিয়মীয়াভাৱে আমি মেজি জ্বলোৱা কাম শেষ কৰিলোঁ যোৱাকালি ভোজ খালোঁ আজিও আছে আমি ভোজ খাম আৰু ৰাতিপুৱা সোনকালে আমি শুই উঠি সকলোৱে গা ধুইছোঁ আৰু এইফালে আমাৰ দুৰ্লভ ডাঙৰীয়া আছে আৰু মিউজিক চলি আছে এতিয়াও মিউজিক শেষ হোৱা নাই আমাৰ মিউজিক বাজি আছে কিবা ক'ব নি বৰুৱা ডাঙৰীয়া আমাৰ ওচৰত বৰুৱা ডাঙৰীয়া আছে বৰুৱা ওচৰলৈ আহিছোঁ মই বৰুৱাই দুআষাৰমান ক'ব দৰ্শকৰ কাৰণে মোৰ চেনেলৰ ইউটিউব চেনেলৰ দৰ্শক হয় হয় জনাব দুআষাৰ হ'ব ঠিক আছে বাৰু পাছত বিহু চলি আছে মই দেখাবলৈ চেষ্টা কৰি আছোঁ বৰ ধুনীয়া নাচনি আগতে বৰুৱা ডাঙৰীয়া গানো গায় আহক আহক আপুনি আহক এইফালে মেজি জ্বলি আছে আমাৰ মেজি জ্বলা কামো ধুনীয়াকৈ চলি আছে নতুনকে আদৰি জানা নাই অলপ ডেন্স ঘূৰি ঘূৰি আমি এইটো কেৰেলাত উদযাপন কৰিছোঁ কেৰেলাৰ পৰা এই ভিডিঅ' গ্ৰহণ কৰা হৈছে আৰু আশীৰ্বাদ কৰিব দৰ্শকসকলে এখেতে যে বৰুৱা ডাঙৰীয়া বৰ ধুনীয়া নাচে কমেণ্ট কৰিব নাচ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত লিখিব দেই জিকজাক নাচি নাচি ঘূৰি ঘূৰি জিক জিক शादी करोगी मुझसे शादी करोगी मुझसे शादी करोगी